আজি কেইমাহমানৰ পৰা আমি আমাৰ চাৰিওফালে কেৱল মাত্ৰ আমি একেটা শব্দই শুনিবলৈ পাই আছোঁ। সেইটো হৈছে কৰোণা ভাইৰাছ বা ক'ভিড-19। লাগিলে সেয়া মানুহৰ মুখতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা নিউজ পেপাৰতে হওক। মাথো সকলোতে কেৱল কৰোণা, কৰোণা আৰু কৰোণা। পিছে কি হয় এই কৰোণা ভাইৰাছ হয়তো আপোনালোকক নক'লেও আপোনালোকে গম পায়। বৰ্তমানলৈকে অৰ্থাৎ আজি 1 জুন হয়, আজিৰ ডেটলৈকে সমগ্ৰ বিশ্বত প্ৰায় 3,70,000 লোকে এই ৰোগত প্ৰাণ হেৰুৱালে। আজিৰ এই ভিডিঅ'টোত এটা আমি ইম্পৰ্টেণ্ট টপিকক লৈ পেলাই আলোচনা কৰিম। সেই টপিকটো হৈছে যে পৃথিৱীৰ অন্য দেশৰ তুলনাত ভাৰতৰ মৃত্যুৰ সংখ্যাটো কম। এনেকুৱা কি কাৰণ আছে? কি কাৰণত ভাৰতত মৃত্যুৰ সংখ্যাটো কম? এই ভিডিঅ'টোত আজি সেই টপিকটো লৈ পেলাই আলোচনা কৰিম। তো নমস্কাৰ বন্ধুসকল, মোৰ নাম হৈছে জাহিৰ আহমেদ। স্বাগতম জনাইছোঁ আপোনালোকক আছামিজ পাঠশালা ইউটিউব চেনেললৈ। তো আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে আপোনালোকক কেইখনমান দেশৰ ডাটাটো আপোনালোকক দিবলৈ বিচাৰিম। USA-ত মৃত্যুৰ সংখ্যা হৈছে প্ৰায় 1,06,000 লোক এই ৰোগত মৃত্যু হৈছে। ঠিক তেনেদৰে ব্ৰাজিলত যদি আমি চাওঁ, ব্ৰাজিলত মৃত্যু হৈছে 29,341 জন। স্পেইনত মৃত্যু হৈছে 27,127 জন। আৰু ইটালী, যাক আমি জানো মেডিকেল ছায়েন্সৰ ক্ষেত্ৰত বিশ্বৰ ভিতৰত 2 নম্বৰ পজিশ্যনত আছিলে ইটালী, কিন্তু ইটালীতো মৃত্যুৰ সংখ্যা হৈছে 33,415 জন। কিন্তু তাৰ তুলনাত আমি যদি ভাৰতৰ মৃত্যুৰ সংখ্যা চাওঁ, ভাৰতত আজিলৈকে মৃত্যু হৈছে 5,394 জন আৰু আক্ৰান্ত হৈছে 1,90,535 জন। তো এনেকুৱা কি কাৰণ আছে যাৰ কাৰণে অন্য দেশৰ তুলনাত ভাৰতৰ মৃত্যুৰ সংখ্যা কম? কাৰণ ভাৰতীয় মানুহখিনি থকা, খোৱা এইবিলাকৰ লগত বাহিৰা দেশৰ লগত মিল নহয়। কাৰণ কেলে আমাৰ ভাৰতত যদি আমি লক্ষ্য কৰোঁ, আমি যদি চাওঁ বহুত জেগাত বহুত লেতেৰা থাকে, কিন্তু সেইবিলাক লেতেৰা জেগাটো দেখিবলৈ পাওঁ যে বহুত মানুহ ছাৰ্ভাইভ কৰে, মানে তাত ওচৰে পাঁজৰে বাস কৰে। সেইবিলাক এনে ছাপ'জ এক্সাম্পল ধৰি লৈছোঁ জাবৰৰ দম এটা। জাবৰৰ দমটোত অকল জাবৰৰ দমে গেলা পচা নাথাকে, তাত বহুত ভাইৰাছ বেক্টেৰিয়া বহুত থাকে আৰু সেইবিলাক বতাহত এনি টাইম উৰি থাকে আৰু সেইবিলাক আমাৰ শ্বাস প্ৰশ্বাসৰ থ্ৰুৰে আমাৰ শৰীৰত এনি টাইম অহা যোৱা কৰি থাকে। চ' সেইবিলাক ভাইৰাছৰ লগত আমাৰ ইমিউনিটি ছিষ্টেমটো ফাইট কৰাৰ হেবিট আছে। আৰু এটা এক্সাম্পল দিছোঁ যে আমি ভাৰতত বাস কৰা লোকসকলে ফল মূল, শাক পাচলি এইবিলাক বেছিকৈ খাওঁ। কিন্তু তাৰ পাছতো আমি কিছুমান দেখিবলৈ পাওঁ যে কিছুমান মানুহে শাক পাচলি বা ফল মূল ভালকৈ ধুই নাখায়। কিছুমানেতো ফল মূল আনিলে ডাইৰেক্ট তেনেকৈ বজাৰৰ পৰা আনিবিলাক খাই দিয়ে। সেইবিলাকতো ভাইৰাছ বা বেক্টেৰিয়া থাকিব পাৰে। সেইবিলাক তেনেকৈ খালে, নোধোৱাকৈ খালে আমাৰ শৰীৰত সেইবিলাক ভাইৰাছ বেক্টেৰিয়া আমাৰ সোমাব। চ' আমাৰ ইমিউনিটি যিটো ছিষ্টেম আছে, সেই ইমিউনিটি ছিষ্টেমটোৱে সেই বেক্টেৰিয়া ভাইৰাছবিলাকৰ লগত ফাইট কৰাৰ হেবিট আগৰ পৰা এইটো আছেই। চ' কৰোণা ভাইৰাছটো মই ভাবোঁ যে কৰোণা ভাইৰাছটো আমাৰ শৰীৰত এটা নতুন ভাইৰাছ নহয়। হয়তো আমাৰ ইমিউনিটি ছিষ্টেমটোৱে কৰোণা ভাইৰাছতকৈও ডেঞ্জাৰাছ ভাইৰাছৰ লগত হয়তো আগতে ফাইট কৰি থৈছে। চ' সেইটো কাৰণে আমাৰ ভাৰতীয় মানুহখিনিক কৰোণা ভাইৰাছে ইমান ইফেক্ট কৰিব পৰা নাই। মৃত্যু হৈছে, নোহোৱা নহয়। যিবিলাক মানুহৰ আগৰ পৰা হয়তো যিবিলাক কিছুমান ডাঙৰ ডাঙৰ বেমাৰ হৈ আছিলে, সেইবিলাক মানুহৰ মৃত্যু হৈছে, কিন্তু নৰ্মেল মানুহ যিবিলাক আছে সেইবিলাকৰ ইমান মৃত্যু হোৱা নাই। তাৰ এটাই কাৰণ হৈছে যে ভাৰতীয় মানুহখিনিৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং। বাহিৰৰ দেশবিলাক যদি আমি চাওঁ, ভাৰতৰ লগত যদি তুলনা কৰোঁ, যে আমি দেখিবলৈ পাম যে তেখেতসকলৰ খোৱা আৰু থকাৰ ভাৰতৰ লগত নিমিলে। তেওঁলোকৰ বহুত চাফ চিকুণটো তেওঁলোকে বহুত মেইনটেইন কৰি চলে। আমি যেনেকৈ ফল মূল এটা বাহিৰৰ পৰা আনি পেলাই বা বজাৰৰ পৰা আনি পেলাই নোধোৱাকৈ আমি খাই দিয়াৰ আমাৰ হেবিট আছে। আমি খাওঁ, তেনেকৈ বহুতে খাওঁ। তেনেকৈ আমাৰ ভাইৰাছ বেক্টেৰিয়া তেনেকৈ সোমাই যায়। কিন্তু বাহিৰৰ দেশবিলাকত তেনেকুৱা নহয়। তেওঁলোকে যদি বাহিৰৰ পৰা যদি কিবা এটা বস্তু ফল মূল যদি বজাৰৰ পৰা আনে, তেওঁলোকেতো ভালকৈ চাফা কৰি পেলাইহে খায়, ধুই মেলি পেলাইহে খায়। আমি যেনেকৈ লেতেৰা জাবৰৰ দম চম তেনেকুৱা মাজত ওচৰত আমি বাস কৰিব পাৰোঁ, তেওঁলোকে তেনেকুৱা জেগাত থাকিবলৈ নোৱাৰে। সেইটো কাৰণে হয়তো সিহঁতৰ যিটো ইমিউনিটি ছিষ্টেম আছে, সেইটো কাৰণে সেই ইমিউনিটি ছিষ্টেমটোৱে কৰোণা ভাইৰাছৰ লগত ফাইট কৰিব পৰা নাই। কাৰণ হয়তো আগত তেওঁলোকৰ তেনেকুৱা বডিত তেনেকুৱা ধৰণৰ ডেঞ্জাৰাছ বা
কোনো ভাইৰাছ বা সোমোৱা নাছিলে। কাৰণ কেলৈ তেওঁলোকে চাফ চিকুণটো তেওঁলোকে মেইনটেইন কৰি ৰাখে। সেইটো এটা কাৰণ আছিলে যাৰ কাৰণে ভাৰতৰ মৃত্যুৰ সংখ্যাটো কম। ঠিক তেনেদৰে চাইনাটো একেই, চাইনাটো মৃত্যুৰ সংখ্যাটো কম। চাইনাৰ মানুহখিনিৰো ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হয়। কেলৈ ষ্ট্ৰং হয় হয়তো আপোনালোকক আৰু এক্সট্ৰাকৈ ক'বলৈ নালাগে। আপোনালোকে গম পায় চাইনাৰ মানুহখিনি খোৱাৰ ষ্টাইল কেনেকুৱা, কি খায় কি নাখায় তেওঁলোকক আপুনিতো গম পায়। যিখিনি মানুহে নোখোৱা বস্তু সেইখিনিও সিহঁতে খায়। সেইটো কাৰণে হয়তো চাইনাৰ মানুহখিনিৰ ইণ্ডিয়াৰ মানুহখিনিতকৈ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হয়। তো আই হোপ ভিডিঅ'টো আপোনালোকৰ ভাল লাগিলে। আৰু এটা কথা ক'বলৈ বিচাৰিম, এতিয়া যিটো সময়, এই সময়টোত এতিয়া আমাৰ ইমিউনিটি ছিষ্টেমটো আমি ষ্ট্ৰং কৰি ৰাখিব লাগে। চ' তাৰ কাৰণে কিছুমান আহাৰ আমি নিয়মীয়াকৈ আমি ল'ব লাগে। যেনেকৈ তাৰ ভিতৰত এটা হৈছে যে চাহটো আমি খাব লাগে। হয়তো নিউজে বা দেখিবলৈ পাইছে যে চাহ খালে আমাৰ ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং হয়। বহুতে হয়তো চাহ ভাল নাপায়। এতিয়া মোৰো চাহ খোৱাৰ হেবিট নাইকিয়া, কিন্তু বাধ্যত পৰি পেলাই এতিয়া ময়ো এতিয়া চাহ খাবলগীয়া হৈছে। খাওঁ মই এতিয়া ডেইলি একাপ হ'লেও মই চাহ খাওঁ। আপোনালোকেও খাব। চাহ খালে ইমিউনিটি ছিষ্টেমটো ষ্ট্ৰং থাকে। তেনেকৈ শাক পাচলিও তেনেকৈ খাব, ভাল ফল মূল তেনেকৈ খাব, যাতে ইমিউনিটি ছিষ্টেমটো যাতে ষ্ট্ৰং হৈ থাকে। আই হোপ আপোনালোকৰ ভিডিঅ'টো ভাল লাগিলে চাই। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেন্তে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব। আৰু যদি চেনেলটোত যদি নতুন ভিজিট কৰিছে, আই হোপ আপোনালোকে অবভিয়াছলি চেনেলটো নতুনকৈ আহিব। কাৰণ কেলৈ এই ভিডিঅ'টো মোৰ ইউটিউবৰ ফাৰ্ষ্ট ভিডিঅ' হয়। চ' আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। তো ধন্যবাদ। লগ পাম আৰু এটা নতুন ভিডিঅ'ৰ সৈতে। জয় হিন্দ, জয় আই অসম।